তো আমি জুবিনদাক চাব আহি কাপোৰ আহিছে আমাৰ আহিছে নীলত আহিছে আৰু আমি জুবিন চাব আহিছিলো জুবিন গাৰ্গক চালো চাই মানে একদম মানুহৰ উৎপাত আৰু মানে কি ক'ব আৰু ভিতৰলৈকে গ'লো গৈ তাৰপিছত মানুহৰ মানে ঠেলা হৈছে পুৰা একদম ঠেলা হৈছে চ' এনেকুৱা এইফালে পুৰা মানুহ চাওক তিনিজনে ৰাতিলৈ গানটো বাজি আছে আৰু এইফালে নীল আছে লগত আৰু এইফালে বাপু ভাগ্য আছে ৰাজ আছে আৰু এই ভিডিঅ'টো কালিলৈ আপলোড দি দিম চ' আৰু বেক কেমেৰা কৰি দি আছোঁ So guys, আমি ইয়াতে আজি বেলতলা জয়ানগৰ ইয়াতে জুবিনদাৰ কনচাৰ্ট চাব আহিছিলোঁ চ' আহি কেনে বহুত মানুহ ভিতৰত গ'লোঁ গৈ কিনে তাৰপিছত আকৌ ওলাই আহিলোঁ আহি কেনে তাৰপিছত আকৌ ভাবিলোঁ কিবা এটা খাই লৈ কিনে আৰু এতিয়া ভিতৰলৈ যাম আৰু গান গাই আছে জুবিনদাই তাতে মানুহৰ ঠেলা আছে কাৰণে এইকাৰণে ইয়াতে বনাই দিলোঁ আৰু ভিডিঅ'টো চ' ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলটোত নতুন আহিছা চ' ছাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো প্ৰেছ কৰি দিবা চ' বাই বাই আমি এতিয়া ঘৰলৈ যাওঁ আৰু ত' গাইছ ইতিমধ্যে গম পালে কালি ৰাতি জুবিন গাৰ্গৰ ফাংচন চাব গৈছিলোঁ বেলতলা জয়ানগৰ আৰু তাৰ পৰা 3:30 আহিলোঁ আহি কিনে তাৰপিছত ৰাতি অলপমান এইটো ভিডিঅ' এডিট কৰিলোঁ এডিট কৰি কিনে টোপনি মাৰোঁতে 4:30 বাজি গ'ল আৰু প্লাছ এতিয়া আমি এটা ৰাইডত যাই আছোঁ আৰু মানে যোৱাকালিৰে ভিডিঅ' প্লাছ মই ইণ্ট্ৰ'টো দিয়া নাছিলোঁ মই ভাবিলোঁ চ' ইণ্ট্ৰ'টো বনাই দিওঁ ইণ্ট্ৰ' আছে মানে এক্সট্ৰা ইণ্ট্ৰ' আছে সেইটো লগাব ইচ্ছা নাই মানে এতিয়া নতুনকৈ ভাবিছোঁ এটা এনেকুৱাই বনাই দিওঁ মানে ফ্ৰেছ ভিডিঅ' এটা আৰু এতিয়া আমি যাই আছোঁ পবিতৰা যাই আছোঁ পবিতৰাত যাই কেনে পাৰোঁ যদি ব্লগ কৰিম ব্লগ মানে এনেকুৱা ব্লগ নহয় আৰু মানে বনাম আৰু ব্লগে বনাম চ' মানে মুখত মানে ভাষা উঠি আনে জাষ্ট টোপনিৰ পৰা উঠি আহিছোঁ মানে টোপনিৰ পৰা আহি কিনে জাষ্ট চাহটো খালোঁ খাই কিনে ওলাই আহিছোঁ এতিয়া আকৌ অংকুৰ মানে লগৰ এটাই ফোন কৰিছে ফোন কৰি ক'লে আমি হাতীবাবল পবিতৰা যাওঁ ৰাতিপুৱাই যোৱা কথা আছিলে 9:30-10টা মানত যোৱা কথা আছিলে আৰু বতৰটোতো দেখিছে আজি কেনেকুৱা বতৰ বৰষুণ একদম ৰাতিপুৱাৰ পৰা গুৱাহাটীত দি আছে বাৰু বৰষুণ ৰাতিপুৱাৰ পৰাই বৰষুণ বাৰু বাকী জেগাতো হৈছেই চাগে আৰু মানে মেইনলি কি হ'ল কালি ৰাতি ফাংচন চাই মানে একদম মানে ভাগৰ লাগি গৈছে ফাংচন ভাল হৈছে আৰু মানে তাৰপিছত জুবলিবাও আহিছে ফাংচনত জুবলিবা আৰু জুবিনদা একেলগে ফাংচন কৰিছে ভাল লাগিছে ফাংচন চাই কিন্তু মানে ভিডিঅ'টো বেছি ডাঙৰ নকৰিলোঁ আৰু সৰুতে মানে বনাই কেনে মানে সেনেকাই থৈ দিলোঁ আৰু ভিডিঅ'টো মানে বেছি গান মানে ভিডিঅ' নবনালোঁ বনাইছোঁ কিন্তু মানে ভিডিঅ'ত মানে লোকনে বেছি ডাঙৰ নকৰিলোঁ ভিডিঅ'টো সৰুকৈ বনাই দিলোঁ আৰু মানে ভাবা নাছিলোঁ ভ্লগ কৰিম বুলি কালি তাতে গ'লোঁ লগৰ ল'ৰা এটাই বনাই আছিলে ভ্লগ তাক দেখি কিনে মোৰো জোচ উঠি গ'ল মানে মই এটা ভ্লগ বনাওঁ ভিডিঅ' বহুত দিন দিয়াও নাই চ' সেইদিনা এটা দিলোঁ জুবলিবাৰ ফাংচনত দিলোঁ জুবলিবাৰ শ্বৰ্টছ এটা দিলোঁ মানে দিলোঁ ইউটিউব শ্বৰ্টছত দিলোঁ ভালে পাইছোঁ পাৰফৰ্মেঞ্চ ফাৰ্ষ্ট দুদিন হিচাপত ভাল ভিউৱে আছে লাইকো ভালে ঠিকে আছে আৰু আশা কৰিছোঁ এনেকৈ
মানে মৰম দি থাকিলে ভাল লাগে চ' আজি ৰাইডটো কৰিম যিমান পাৰোঁ মই ব্লগটো ভালকৈ শ্বুট কৰিবলৈ ট্ৰাই কৰিম চ' বাই বাই পিছত লগ পাই আছোঁ ব্লগত